ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চাচনিবাসীয়ে সময়ে সময়ে দেখুৱাই আহিছে মানৱীয়তাৰ নিদৰ্শন। সিদিনা অহা ধুমুহাই উৰুৱাই লৈ গ'ল বুধেশ্বৰ দত্তৰ বাঁহৰ গৃহটো। তছনছ কৰা ঘৰটোৰ গৰাকীও আঘাতপ্ৰাপ্ত হৈ ভৰ্তি হ'ব লগা হৈছিল চিকিৎসালয়ত। চাচনি মৌজাৰে হুদুপাৰা গাঁৱৰ শৰৎ চাৰিঙীয়া ফুকন নামৰ এজন সমাজ সেৱা কৰি ভাল পৰা উদীয়মান যুৱকে শুভাকাংক্ষীসকলক লগত লৈ চেষ্টা কৰিলে ভঙা গৃহটো মেৰামতি কৰাত আৰু পৰিয়ালটোক পানী নপৰাকৈ ৰাখিব পৰাৰ ব্যৱস্থা কৰাত। আমি আজি চাচনি প্ৰায় ঠায়ে সন্তানখিনি আহি পেলাই আমি একত্ৰিত হৈ আজি কৰিছোঁ, কাইলৈ আমি বেলেগ ঠাইত চেষ্টা কৰিম, এনেকৈ আমি লাগিছোঁ প্ৰত্যেকেই। কিন্তু এনেকুৱা এটা পৰ্যায় হৈছেগৈ যে প্ৰতিজন যুৱকেও আমি সহায় সহযোগ কৰিও প্ৰতিটো ক্ষেত্ৰতে আমি কিন্তু তেওঁলোকক যিমানখিনি কৰি দিব লাগে আমি পৰা নাই। যৎপৰোনাস্তি আমি চেষ্টা কৰিছোঁ। মোৰ ভাইটি শৰৎ চাৰিঙীয়া ফুকন আৰু মোৰ কাষতে আছে আমাৰ দাদা হৰেণ কলিতাদেৱ আৰু নগেন দত্ত ছাৰ। এখেতলোকৰ যি ভূমিকা পটভূমি, তেওঁলোকক লৈ পেলাইহে আমি এইখিনি কিন্তু আগবাঢ়ি আমাৰ মানসিকতা আছে, হেঁপাহ আছে, আমি কাম কৰি দিয়া হেঁপাহটো আছে, কিন্তু আমাৰতো তেনেকৈ মানে আগবঢ়াই নিয়াৰ কোনো হেৰি নাই। সেয়েহে সকলোকে লৈ ইয়াত যিমানখিনি আছে আৰু এই ৰাস্তাই পদূলি বহুতখিনি আছে, তেওঁলোকেও চেষ্টা কৰি আছে। আজি একাধিক্ৰমে শ্ৰমদান কৰিয়ে আছে, অনবৰতে লাগিয়ে আছে এই ল'ৰাখিনিক লৈ। বা এই ল'ৰাখিনিও এনেকুৱাই ভাল লাগিছে, আজি আনন্দিত আমি যে প্ৰায় চাচনিৰ প্ৰায় ঠাই ল'ৰা আছে, মানে তেওঁলোকে কি কৰিছে, কোনো আমাক মানে ডিমত দিয়া নাই, যাকে কৈছোঁ তেওঁলোক আগবাঢ়ি আহিছে। আৰু আমি আজি ইয়াত প্ৰথম পদক্ষেপ লৈছোঁ বা দুদিনমানৰ আগত কৰিলোঁ, কিন্তু আমি একাধিক্ৰমে কৰি যাম বুলি ভাবিছোঁ।